আজি যাব লাগে জয়পুৰ কিন্তু এতিয়া এনেকুৱা এটা প্ৰব্লেম হৈছে যে প্ৰথমে আজি স্কুল যাব লাগিব তাৰপিছতে জয়পুৰ যাব লাগিব আজি মোৰ ল'ৰাৰ আজি শেষ পৰীক্ষা আৰু সেই পৰীক্ষাৰ পৰা তাক লৈ গৈ মানে পৰীক্ষা দিয়াৰ হোৱাৰ পিছত আমি জয়পুৰ গুচি যাম তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হয় বন্ধুসকল মানে আৰু আপোনালোকে ভিডিঅ'টো ক'লেহে হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল চম্পক এণ্টাৰটেইনমেণ্টলৈ বন্ধুসকল বৰ্তমান মই আছোঁ ৰেলৱে ষ্টেচনত অৰ্থাৎ কামাখ্যা ৰেলৱে ষ্টেচনত কাৰণ আজি আমি গৈ আছোঁ গুৱাহাটীৰ পৰা জয়পুৰলৈ তো বন্ধুসকল এটা ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে কাৰণ বহুত দিনৰ আশা আজি পূৰণ হ'বলৈ গৈ আছে আচলতে কৰোণাৰ কাৰণে আমি প্ৰগ্ৰামটো কেঞ্চেল কৰিব লগা হৈছিল তো আজি সেই আশাটো পূৰণ হ'বলৈ গৈ আছে গতিকে জয়পুৰক পিংক চিটি বুলিও কোৱা হয় যিটো আপোনালোকে জানে গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ থাকিব আৰু মোৰ লগত কোন কোন আছে মই সকলো আপোনালোকক ডিটেইলছত দেখুৱাম আৰু কোন কোন জাগাত আমি যাওঁ কি কৰোঁ সকলো আপোনালোকক দেখুৱাম তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গোটেইখিনি বস্তু আপোনালোক দেখুৱাৰ কাৰণে চেষ্টা কৰোঁ বন্ধুসকল এইখন হৈছে প্লেটফৰ্ম কামাখ্যা ষ্টেচন প্লেটফৰ্ম তো আমি বৰ্তমান ষ্টেচনতে আছোঁ আৰু আমাৰ ট্ৰেইন আহিবৰ সময় হৈ গৈছে তো এই আমাৰ ট্ৰেইনখন আহি গ'ল তো এতিয়া বন্ধুসকল আমি ভিতৰত গৈ আপোনালোকক ভিতৰৰ যিটো দৃশ্য হয় সেইটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বন্ধুসকল আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু আমি কামাখ্যা ষ্টেচন এৰিমে এতিয়া যাত্ৰা কৰিছোঁ আমাৰ গন্তব্যস্থান পিংক চিটি অৰ্থাৎ গোলাপী চহৰ জয়পুৰলৈ আপোনালোকে ভিডিঅ'টোত শেষলৈ বন্ধুসকল মই আপোনালোকক অলপমান ইয়াৰ ভিতৰৰ দৃশ্যটো দেখুওৱাৰ মানে চেষ্টা কৰিছোঁ এইখন এখন গেটখন খোলাৰ পিছত এনেকুৱাকৈ মানে কেবিন বনোৱা আছে পৰ্দা ওপৰত আছে যদিও আমি দিয়া নাই এইটো দুই চাইডে বহিব পাৰি আৰু ছাইডত পৰ্দা দেখিছে আপোনালোকে খিৰিকীৰ ওচৰত তো এতিয়া মা দেউতা মিছেছ আৰু বাবু আছে আৰু বন্ধুসকল ওপৰতো এনেকুৱাকৈ জেগা আছে মানে আমি 1A বুকিং কৰিছিলোঁ আপোনালোকে জানে বন্ধুসকল ট্ৰেইনৰ ভিতৰত কিমান বেপাৰী মানে সোমায় তো আমি কচুৰি আৰু চিঙৰা খালোঁ মা দেউতাহঁতে খালে উপায় নাই আৰু এনেকৈ যাই থাকিব লাগিব খাই आलू का सब्जी होगा दाल होगा चावल होगा 80 रुपये का और राजमा का सब्जी छोला का सब्जी नहीं रहेगा चावल भी कम रहेगा আমাৰ খানা আহি গ'ল বন্ধুসকল আমি ট্ৰেইনৰ অৰ্ডাৰ দিছিলোঁ তো ট্ৰেইনৰ মানুহে আমাক খানা দিব আহিছে চাওঁ কি আছে ইতালি চাও খাইছো ৰবা নেক্সট দালি তাৰপিছত চাকনিখিনি মুঠেই থ'ব লাগে কিনো এই ভাত নেকি ভাত
বৰ্তমান আগ্ৰাত আছোঁ আৰু দুটা ষ্টপেজৰ পিছত আমাৰ জয়পুৰ ষ্টেচনটো আহি পৰিব। তো চাই লওঁ কি হয়। তো ট্ৰেইন বহুত লেট আছে, তো টাইমত যাই পোৱাৰ আশা কম আছে, কাৰণ 11টা বজাত আমাৰ কাৰেক্ট টাইম দেখুৱাই আছে, কিন্তু 11:45 হ'ব চাগে যিটো টাইম দেখুৱাই আছে। তো চাই লওঁ কি হয়। আৰু কিছু সময়ৰ পিছতে আমাৰ গন্তব্যস্থান জয়পুৰ আহি পালোঁ। ভাল লাগিছে, মজা লাগিছে, মানে ৰাতি হৈছে যদিও মানে সেই অনুভৱটো হোৱা নাই। তো এতিয়া আমি যাবলৈ ওলাইছোঁ মানে হোটেললৈ, আৰু মই আপোনালোকক অলপমান ইয়াৰে ষ্টেচনটোৰ মানে জয়পুৰ ষ্টেচনৰ কিছুমান দৃশ্য দেখুৱাইছোঁ, য'ত মানে জয়পুৰৰ কলাকৃষ্টিবোৰ মানে অংকিত কৰা আছে। তো চাওক আপোনালোকে, আৰু আমি অলপ বাহিৰলৈ ওলাই যাওঁ আৰু কিবা এখন গাড়ী লৈ আমি জয়পুৰ হোটেললৈ যোৱাৰ কাৰণে চেষ্টা কৰোঁ। ঠিক আছে, আপোনালোকে চাওক, আপোনালোকক দেখুৱাই আছোঁ, যায়ো আছোঁ আৰু আপোনালোকক দেখুৱাৰ কাৰণে মই চেষ্টাও কৰি আছোঁ। আমি এখন টেম্পু ভাড়া কৰিছোঁ আৰু এই টেম্পুখনতে আমি আমাৰ হোটেলখনলৈ যাম। তো বন্ধুসকল, যোৱা এই ৰাস্তাটো আপোনালোকক মই দেখুৱাই আছোঁ। ভাল লাগে, আৰু এটা বস্তু মোৰ ইয়াত ভাল লাগিছে, আমাৰ টাইমটো হৈছে এতিয়া 1:30 বাজিছে, 1 বাজি 10 মিনিটমান হৈছে চাগে, কিন্তু এতিয়াও ইয়াত ইমান মানুহ, যিটো আমি গুৱাহাটীত দেখা নাপাওঁ। আপোনালোকৰ চাই লওক, মানে এনেকুৱা লাগে যেন ৰাতি 1 হোৱা যেন লাগাই নাই, বহুত মানুহ আছে চবফালে। ভাল লাগে আৰু মানে আপোনাৰ সেই অনুভৱটো নহয় যে আপুনি ৰাতি গৈ আছে। আৰু প্ৰায় 10 মিনিট অহাৰ পিছত আমাৰ হোটেলখন পাই গ'লোঁ। এইখনে আমাৰ হোটেল। আমাৰ ষ্টেচনৰ পৰা বেছি দূৰ নহয়, 10 মিনিট লাগে, কিন্তু ড্ৰাইভাৰে অলপমান বদমাচি কৰিলে। আৰু ইয়াৰ ৰিচিপশ্যনত আমাৰ নাম এণ্ট্ৰি হৈ আছে। এইখিনি যে দেখিছে, এইখিনি আমাৰ ৰিচিপশ্যনৰ মানে ফ্ৰণ্ট এৰিয়া। ভাল ধুনীয়া লাগিছে। তো চাই লওঁ ৰুমটো কেনেকুৱা হয়, কাৰণ সন্মুখৰখিনিতো বহুত ভালে লাগিছে। তো এনেকুৱা ধৰণৰ কিছুমান বনোৱা আছে। তো এতিয়া আমি গৈ আছোঁ লিফ্টেৰে। আমাৰ 2nd ফ্ল'ৰ হয়। তো 2nd ফ্ল'ৰত আহি আমি চাই লওঁ ৰুমটো কেনেকুৱা হয়। আমাক 202 আৰু 203 ৰুম দিছে। এইটো এটা ৰুম। তো এনেকুৱা বেড আছে, ভালে লাগিছে সোমাই। তাৰপিছত আৰু এনেকুৱা ধৰণৰ ৰুমবিলাক, আৰু ইফালে এটা আছে। ঠিকে আছে, সেইটো আমি দেখুৱাই আছোঁ। ৰ'ব, নট বেড। এইটো পায়খানা বাথৰুম। ঠিকে আছে আৰু বেয়া নহয়, AC চলাই দিছে, ফ্ৰেছ হৈ লওক। ভালে লাগিছে। আমি আৰু অলপ বন্ধুসকল, এইটো আমাৰ ৰুম, ভালে লাগিছে। এনেকুৱা পৰ্দা আছে, এইটো পায়খানা বাথৰুম হয়। ঠিকে আছে, চাফা হয়, আৰু পানী চানীও ধুনীয়া আহে। মই চেক কৰিছোঁ, ভাল হৈছে, ভাল লাগিছে মানে। আৰু পানী ওলাই ইয়াতে, চাইছোঁ মই, ভাল চাফা পানী, মানে লেতেৰা নহয় আৰু। তো আৰু টাইলছ ধুনীয়া লগোৱাই আছে। গ্লাছ এখন আছে ডাঙৰ, সেইখন এখন ডাঙৰ গ্লাছ, আৰু এনেকুৱা বেড এখন আছে। আৰু বন্ধুসকল, এটা বস্তু মই আপোনালোকক দেখুৱাই আছোঁ। এইখন এখন পৰ্দাখন গুচালে ইয়াৰে বেক চাইডৰ ভিউটো পাই। এতিয়া ৰাতিৰ কাৰণে ধৰিব নোৱাৰিব। তো ভালে লাগিছে। তো বন্ধুসকল, ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।